আমি যে 16টাকে যে জাতি জনগোষ্ঠীর সমন্বয়ৰক্ষী কমিটি আমি গঠন কৰিছোঁ। এই সমন্বয়ৰক্ষী কমিটিৰ আজি দ্বিতীয় আমাৰ মানে ৰাজহুৱা সভা ওদালগুৰিত এই ভৱনত হৈছে আৰু এই সভাৰ যোগেদি আমি ৰাইজক এই নিৰ্বাচনী বতৰত যিবিলাক অপপ্ৰচাৰ ভুৱা প্ৰচাৰ যিবিলাক মানে ৰাইজক মানে এটা দাবী ধমকিৰ বা টকা পইচা বিলোৱা যিবিলাক ৰাজনীতি এটা বঁটা মানে এটা প্ৰচাৰ অভিযান চলাই আছে, তেনে এটা ক্ষেত্ৰত আমি স্পষ্টকৈ আমি ৰাইজক আহ্বান জনাব বিচাৰিছোঁ যে বিটিআৰ শান্তি চুক্তিৰ যোগেদি এই অঞ্চলত বসবাস কৰা 32 লাখ জনসংখ্যা 23টাকৈ জাতি জনগোষ্ঠী সম অধিকাৰ সমন্বয় পাবলৈ গৈ আছে। সকলো জাতিৰ মাটি বাৰী অধিকাৰ ভূমিৰ অধিকাৰ অস্তিত্ব এইটো মানে সুনিশ্চিত থাকিব আৰু এইটো আমি সমন্বয়ৰক্ষী সমিতিৰ তৰফৰ পৰা বিটিআৰত থকা 16টাকৈ জাতি জনগোষ্ঠীৰ জাতীয় সংগঠন ছাত্ৰ সংগঠন আৰু এপছু নিখিল বড়ো ছাত্ৰ সংগঠনে আমি ৰাইজক আমি গেৰাণ্টি দিছোঁ, আমি প্ৰতিশ্ৰুতি দিছোঁ যে কোনো কাৰণত কাৰো মাটি বাৰী ভূমি ইয়াতে খৰ্ব কৰা নহয়, বঞ্চিত কৰা নহয়, কোনো জাতি জনগোষ্ঠীক মানে ইয়াৰ পৰা খেদি দিয়া নহয়, ইয়াৰ পৰা কোনো জাতি জনগোষ্ঠী পলাই যাব নালাগে। কাৰণ তেনেকুৱা কোনো আইন কোনো মানে দফা বা কোনো তেনেকুৱা ব্যৱস্থা এই বিটিআৰত নাই। বিটিআৰ হ'ল অসমৰ অধীনত থকা 6ষ্ঠ অনুসূচিত এটা অঞ্চল, ভাৰতৰ সংবিধানৰ অধীনত গণ্ঠিত মানে এৰেঞ্জমেণ্ট এটা ব্যৱস্থা আৰু ইয়াত ভাৰত চৰকাৰ অসম চৰকাৰ বিটিআৰৰ ওপৰত তেওঁলোকে চাই আছে। তো এই যি ৰাইজৰ যি মানে ৰাইজক হাৰাশাস্তি কৰি পেলাই ৰাইজক দাবী ধমকি দি পেলাই ৰাইজক শংকা মানে যি শংকাবোধ যি এটা সৃষ্টি কৰিছে, তো আমি এই কথা স্পষ্টকৈ কৈছোঁ। আৰু এই পৃথিৱীয়ে হওক, এই কোনোবা হাগ্ৰামা মহিলাৰী ডাঙৰীয়া হওক, চন্দনব্ৰহ্মই হওক, তেওঁলোকৰ যি ৰাজনৈতিক বক্তব্য সেই বক্তব্যই ৰাইজক মানে অধিকাৰ নিদিয়ে, সেই বক্তব্যই ৰাইজক এসাঁজ দুমুঠি ভাত নিদিব। সেই বক্তব্য ভুৱা প্ৰচাৰ অপপ্ৰচাৰে ৰাইজৰ ল'ৰা ছোৱালী দৰিদ্ৰ দুখীয়া পৰিয়ালৰ যোগ্যতা যি থকা শিক্ষিত ল'ৰা ছোৱালী যুৱক যুৱতী আছে তেওঁলোকক চাকৰি বাকৰি নিদিয়ে। ৰাইজক তেওঁলোকে মানে এনেকুৱা এটা অৰ্থনীতিৰ দিশত আগবঢ়াই লৈ নগ'ল, যাৰ কাৰণে আজি ৰাইজে মানে এটা মানে বঞ্চিত হোৱা শোভিত হোৱা তেওঁলোকে অনুভৱ কৰিছে, ফিল কৰিছে। তো ইয়াৰ কাৰণে আমি ক'ব বিচাৰিছোঁ 17 বছৰৰ শাসনত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যিবিলাক কাম কৰিল, দুৰ্নীতি ভ্ৰষ্টাচাৰ অপশাসন মানে ৰাইজৰ নামত অহা টকা পইচা সমগ্ৰ টকা পইচা লুণ্ঠন কৰিলে আৰু কোনো এটা নীতি কোনো এটা আঁচনি 17 বছৰত BTCৰ BPF চৰকাৰে প্ৰণয়ন নকৰিলে, যাৰ কাৰণে ৰাইজে আজি তাৰিখত ক'ব লগা হৈছে হৃদয়ৰ পৰা মনৰ পৰা মনে প্ৰাণে বিচাৰিছে যে আমাক পৰিৱৰ্তন লাগে, পৰিৱৰ্তন নিশ্চিত। আৰু এই পৰিৱৰ্তন কোনো BJP নহয়, এই পৰিৱৰ্তন কোনো মানে কংগ্ৰেছ AUDF নহয়, এই পৰিৱৰ্তন কোনো GSP নহয়, এই পৰিৱৰ্তন হ'ল উপ আঞ্চলিক দল UPPLকে ৰাইজে বিচাৰিছে। কাৰণ UPPL আমাৰ লগত এপছুৰ লগত MDFৰ লগত থাকি পেলাই আজি তেওঁলোকে আমাৰ লগত এই সংগ্ৰামত এই শান্তিৰ যাত্ৰাত একেলগে আছিল। আৰু আজি এই UPPL দলত প্ৰমোদ বড়ো ডাঙৰীয়া, গোবিন্দ বসুমতাৰী ডাঙৰীয়াই ইয়াত মানে নেতৃত্ব দি পেলাই, উৰ্খাওগৰা ব্ৰহ্ম ডাঙৰীয়া, ৰঞ্জনা নাৰ্জাৰী ডাঙৰীয়াই নেতৃত্ব দি পেলাই ৰাইজক এটা আশ্বাস আৰু এটা বিশ্বাস এটা মানে বাৰ্তা দিছে, প্ৰতিশ্ৰুতি দিছে যে আহি থকা সময়ত বিটিআৰবাসী ৰাইজৰ কাৰণে ভাষা ক্ষেত্ৰত, মাধ্যমৰ ক্ষেত্ৰত, ধৰ্মৰ ক্ষেত্ৰত, জাতিৰ ক্ষেত্ৰত, জনগোষ্ঠীৰ ক্ষেত্ৰত, ভূমি মাটি বাৰীৰ ক্ষেত্ৰত সকলো সম অধিকাৰ সম উন্নয়ন ৰাইজে পাব। আৰু এইটো 100% আমি নিশ্চিত কৰিবলৈ গৈ আছে। কাৰণ আমি ইয়াত ফুলৰ বাগিচাৰ দৰে সকলো জাতি জনগোষ্ঠী আমি মিলাপ্ৰীতিৰে জয় ময়েৰে আমি ইয়াত বসবাস কৰিব লাগিব। আৰু যিহেতু শান্তি প্ৰতিষ্ঠা হৈছে, আমি সমন্বয় ইয়াত গঢ়িব লাগিব আৰু ভাতৃত্ববোধ আমি গঢ়িব লাগিব। সকলো জাতি, সকলো ধৰ্ম, সকলো ভাষাক মৰ্যাদা সন্মান আমি দিব লাগিব। তো ইয়াৰ কাৰণে আমি কৈছোঁ যে এইবাৰ পৰিৱৰ্তন নিশ্চিত, 100% পৰিৱৰ্তন হ'বই। আৰু এই যে ট্ৰেক্টৰৰ যি ছবি কোনোবাই কৈছে যে এইটো কাৰখানাত ৰাখিব, এইটো মানে নাংগল বিদায় যাব, তো ৰাজনৈতিক নেতাবিলাকে বিভিন্ন সময়ত যিবিলাক বক্তব্য প্ৰদান কৰে এইটো তেওঁলোকৰ পাৰ্চনেল বা ব্যক্তিত্ব মন্তব্য। এই ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ এটাই কথা যে ট্ৰেক্টৰত জীৱন আৰু প্ৰাণ পাই উঠিছে। মানে খেতি পথাৰত ৰাইজে হাল মাৰি পেলাই শস্য উৎপাদন কৰি পেলাই সেই ট্ৰেক্টৰ আজি ৰাজপথত ওলাই আহিছে গাঁৱৰ মানে পথাৰৰ পৰা। আৰু ইয়াৰ পিছত 7 তাৰিখ আৰু 10 তাৰিখে সি মানে লাহে লাহে খোজকাঢ়ি পেলাই 12 তাৰিখত যি ৰিজাল্ট হ'ব, 15 তাৰিখ বা 17 তাৰিখত যি নতুন চৰকাৰ আহিব কোকৰাঝাৰত, সেই ট্ৰেক্টৰে শাসনত অধিষ্ঠিত হ'ব, শাসনভাৰ ল'ব। ইয়াৰ কাৰণে দুখীয়া দৰিদ্ৰ ৰাইজৰ প্ৰাণে মনে বিচৰা একমত এক সিদ্ধান্ত এক উদ্দেশ্য যে আমাক পৰিৱৰ্তন লাগে।
আৰু এই পৰিৱৰ্তন প্ৰমোদ বড়োৰ দল হয়, সেই পৰিৱৰ্তন UPPL হয়। কাৰণ UPPL আৰু প্ৰমোদ বড়োৰ দলে ৰাইজক এটা বিশ্বাস আস্থা আৰু সকলো ৰাইজক অধিকাৰ দিবৰ কাৰণে এটা প্ৰতিশ্ৰুতি দিছে। ইয়াৰ কাৰণে ট্ৰেক্টৰ কোনো কাৰণত কাৰখানাত নাথাকে। ট্ৰেক্টৰ আজিৰ তাৰিখত প্ৰাণে মানে জীৱনে তেওঁলোকে মানে নিজৰ শক্তিক লৈ পেলাই তীব্ৰ গতিত আগবাঢ়িছে আৰু চৰকাৰ বনোৱাটো নিশ্চিত। আৰু নিখিল বড়ো ছাত্ৰ সন্থা আমি ছাত্ৰ সংগঠন হৈও এবাৰৰ কাৰণে আমি ৰাইজক আহ্বান জনাইছোঁ যে যথেষ্ট দুৰ্নীতি হ'ল, ভ্ৰষ্টাচাৰ হ'ল, অপশাসন হ'ল, ইয়াতে মানে বঞ্চিত হোৱা, শোষিত হোৱা, লাঞ্ছিত হোৱা যথেষ্ট অভিযোগ আমাৰ ওচৰত আহিছে। বড়ো অনাবড়ো কথা আহিছে। তো সকলো কথা যদি ইয়াতে যদি নাইকিয়া কৰিব লাগে তেতিয়াহ'লে পৰিৱৰ্তন আমাক লাগিবই। আৰু এই পৰিৱৰ্তন ৰাইজে আনিব, দুখীয়া দৰিদ্ৰ ৰাইজে আনিব। বঞ্চিত শোষিত লোকসকলে এই পৰিৱৰ্তন বিচাৰিছে আৰু ৰাইজে সঠিক সিদ্ধান্ত ল'লে পৰিৱৰ্তন নিশ্চিত। আৰু এই সিদ্ধান্ত ৰাইজে অলৰেডি লোৱা বুলি আমাক অৱগত কৰিছে। ইয়াৰ কাৰণে মই সৰ্বসাধাৰণ ৰাইজক, জনসাধাৰণক মই ধন্যবাদ যাচিছোঁ যে আপোনালোকে হৃদয়ে মনে প্ৰাণে আপোনালোকে পৰিৱৰ্তন বিচাৰিছে। অনাগত দিনত ৰাইজৰ পদূলিত ৰাইজৰ লগত থাকি পেলাই নিখিল বড়ো ছাত্ৰ সন্থা 16টা সংগঠনে আমি একেলগে কাম কৰি যাম।